মোদীৰ দুটা কাৰ্যকালত চাবলৈ গ'লে আচলতে মই 5 নম্বৰ দিব লাগিব মোদী ৰাহুল গান্ধী কোনফালে বঁটা বলিছে 2024 এটা মাহ মাত্ৰ নিৰ্বাচনলৈ কোনফালে বঁটা বলিছে বুলি ভাবা মানসক এটা কথা ক'ব পাৰোঁ যে বঁটা যে কেতিয়াও বলি আছে বিজেপিৰ পক্ষত বিৰোধী ক'ৰবাত ব্যৰ্থ নিশ্চিতভাৱে ক'ব লাগিব বিৰোধী যদি শক্তিশালী হ'লহেঁতেন অসমত আজি সেই পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহ'লহেঁতেন অসমৰ জনসাধাৰণে সেই দুৰ্ভোগ ভুগিবলগীয়া নহ'লহেঁতেন মই বিচাৰিম বিৰোধী শক্তিশালী হওক 14গৰাকীৰ ভিতৰত আটাইতকৈ সফল সাংসদ কোনগৰাকী আচলতে সফল সাংসদ বুলি ক'বলৈ গ'লে আচলতে মুখত আচলতে নাম নুঠে কেতিয়া মঙলদৈ সমষ্টি দিলীপ শইকীয়া বৰ্তমানৰ সাংসদ পুনৰ তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিছে কিমান নম্বৰ দিবা দিলীপ শইকীয়াৰ কাম কাজক লৈ আচলতে গৌৰৱ গগৈ এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তি আমাৰ নতুন প্ৰজন্মৰ কথাখিনি চিন্তাখিনি আচলতে উপস্থাপন কৰিব পাৰিব সমাগত দেশৰ লোকসভা নিৰ্বাচন মাজত মাত্ৰ এটা মাহ 19 এপ্ৰিলৰ পৰা দেশৰ সাধাৰণ নিৰ্বাচন আৰু সাধাৰণ নিৰ্বাচনৰ বাবে ইতিমধ্যে শাসক বিৰোধী সাজু হৈ পৰিছে আৰু আমাৰ প্ৰাক ডিজিটেলৰ ব্যতিক্ৰমী অনুষ্ঠান ভোট কাক দিবলৈ আজি প্ৰথমটো অনুষ্ঠান আমি আৰম্ভ কৰিবলৈ লৈছোঁ আৰু আমি উপস্থিত আছোঁ বি বৰুৱা কলেজৰ সন্মুখভাগত আৰু বি বৰুৱা কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে আমি কথা পাতিম তেওঁলোকৰ মনৰ ভাৱ জানিম যে আজিৰ ছাত্ৰ ছাত্ৰীসকলে ছাত্ৰ সমাজে কি বিচাৰে এই ছাত্ৰ সমাজে আচলতে আজি মোদীৰ কাৰ্যকাল দুটা কাৰ্যকালক লৈ সন্তুষ্ট নে মোদীৰ পৰিৱৰ্তে তেওঁলোকে অন্য কাৰোবাক বিচাৰে বিৰোধীক এবাৰ তেওঁলোকে সমৰ্থন কৰিব কি বিচাৰে তেওঁলোকে কি পাইছে ছাত্ৰ সমাজৰ দাবী কি হ'ব পৰৱৰ্তী 2024ৰ পাছত যিখন চৰকাৰ গঠন হ'ব সেই চৰকাৰখনলৈ তেওঁলোকৰ দাবী কি হ'ব এইসমূহ বিষয়লৈ আজি কথা পাতিম পোনে মোৰ কাষতে আছে বি বৰুৱা কলেজৰ সাধাৰণ সম্পাদক মানস আছে মই মানসৰ কাষলৈ আহিছোঁ মানস একেবাৰে পোনপটীয়া প্ৰশ্ন মোদীৰ দুটা কাৰ্যকাল 10 বছৰীয়া কাৰ্যকাল মানস ছাত্ৰ প্ৰতিনিধি হিচাপে কিমান দূৰ সন্তুষ্ট আচলতে ক'বলৈ গ'লে কিছু ক্ষেত্ৰত এইখন চৰকাৰ সফল হৈছে কিছু ক্ষেত্ৰত বিফল হৈছে এতিয়া আমি যদি চাবলৈ যাওঁ সফল কি ক্ষেত্ৰত হৈছে এই চৰকাৰখনে যি ধৰণে কৈছিল 1 টকা নহকৈও আচলতে আমাৰ অসমৰ জনসাধাৰণক বা অসমৰ যি আমাৰ নিবনুৱা সমস্যা আছে সেই সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল এই নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত কিছু হ'লেও তেখেতসকলে সফল হৈছে 1 টকা নোহোৱাকৈ আচলতে দুখীয়া ছাত্ৰক আচলতে চাকৰি দিছে আমি তেখেতলোকক ধন্যবাদ জনাইছোঁ কিন্তু তেখেতসকলে যি ধৰণে আচলতে সেই নিযুক্তি পত্ৰ দিয়াৰ নামত যি ধৰণে আচলতে কোটি টকা ঋণ লৈ পেলাই তেখেতসকলৰ নামত পইচা খৰচ কৰিছে আৰু সাধাৰণ জনসাধাৰণে যি ধৰণে আচলতে কোঙা হৈ পৰিছে ঠিক তেনে ক্ষেত্ৰত আমি কিন্তু তেখেতসকলক বিৰোধিতা কৰিব লাগে তেতিয়া আমি আচলতে বিমূৰত পৰোঁ ইয়াৰ উপৰিও আমাৰ যি ধৰণৰ চৰকাৰ আছে সেই চৰকাৰখনে কিন্তু আমাৰ জনসাধাৰণৰ যি ক্ষুদ্ৰ যি সৰু যি অসুবিধা সেই অসুবিধাসমূহ দূৰকৰণত কিন্তু কিছুমানে মানে তেওঁলোকে ব্যৰ্থ হৈছে আমি যদি চাবলৈ যাওঁ তেওঁলোকে বিভিন্ন ধৰণে হিতাধিকাৰী সৃষ্টি কৰিছে হিতাধিকাৰী সৃষ্টি কেনেধৰণে এখন উন্নতিৰ পথত আগবাঢ়ি যাব পাৰিব আমি সেয়া নাজানো বি বৰুৱা কলেজৰ ছাত্ৰ সমাজে সেয়া নাজানে হিতাধিকাৰী সৃষ্টিত এখন দেশে কেনেধৰণে আচলতে দুপে আগবঢ়াই লৈ যাব পাৰে এখন দেশ আগবাঢ়ি লৈ যাব পৰা হ'লে দেশখনৰ প্ৰত্যেকজন বৃদ্ধৰ পৰা প্ৰত্যেকজন ব্যক্তিলৈকে সৰু মানুহ এজনলৈকে প্ৰত্যেকজন ব্যক্তিয়ে সমানভাৱে চাব লাগিব সমানভাৱে চকু দিব লাগিব কিন্তু তাৰ উপৰি আমি দেখিবলৈ পাইছোঁ কেৱল মাত্ৰ চৰকাৰৰ বা তেওঁলোকৰ যিটো নিজা মানুহ যি ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে তেওঁলোকে যি ধৰণে আচলতে ব্যৱহাৰ কৰিছে আঁচনিসমূহ তেওঁলোকৰ কেৱল নিজৰ মানুহ কিছুমানক দি পেলাই যি ধৰণে আচলতে এক নেতিবাচক প্ৰভাৱৰ সৃষ্টি কৰিছে বা সমাজখন নেতিবাচক দিশলৈ লৈ গৈছে তেনে ক্ষেত্ৰত কিন্তু আমি চৰকাৰখনক কিছুমান বেয়া দৃষ্টি আমি দেখিবলৈ পাইছোঁ বেয়া দৃষ্টি চাব লগা হৈছে ঠিক তেনে প্ৰেক্ষাপটত আমি বিচাৰিছোঁ আমি এইবাৰ আচলতে দল নহয় বা পাৰ্টি নহয় পাৰ্টি চিলেক্ট কৰিব লাগিব পাৰ্টি চিলেক্ট কৰাৰ পিছত আমাৰ সমাজখন যাতে দুপে আগবাঢ়ি লৈ যাব পাৰে বা আমাৰ সমাজখন যাতে দুপে আগবাঢ়ি লৈ যাব পাৰে ভাৰতবৰ্ষখন যাতে দুপে আগবাঢ়ি গৈ বিশ্বৰ দৰবাৰত এখন শ্ৰেষ্ঠ দেশ হিচাপে নিৰ্বাচিত হয় তাকে মই বিচাৰিছোঁ ধন্যবাদ মানস মই অন্য এটা প্ৰশ্ন পোনপটীয়াকৈ সুধিছোঁ যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কথা আমি আলোচনা কৰিম কিন্তু অসমৰ 14গৰাকী সাংসদ আৰু সেই 14গৰাকী সাংসদ তুমি দলৰ কথা যিটো কোৱা নাই 14গৰাকী সাংসদৰ ভিতৰত আজিৰ যিগৰাকী সাংসদ আছে হয়তো কিছুদিনৰ পাছতে সলনি হ'ব বা সেয়া ভোটাৰে নিৰ্ণয় কৰিব আজিৰ তাৰিখত তোমাৰ দৃষ্টিত 14গৰাকীৰ ভিতৰত আটাইতকৈ সফল সাংসদ কোনগৰাকী আচলতে সফল সাংসদ বুলি ক'বলৈ গ'লে আচলতে মুখত আচলতে নাম নুঠে কেতিয়াও আমি যদি চাবলৈ যাওঁ আমি আগতে কৈছোঁ আপোনাক যে মই নাম নলওঁ কোনো ধৰণৰ আচলতে মই যিহেতু বৰ্তমান ৰাজনৈতিক দল এটাত নাই বা নিৰপেক্ষভাৱে যিখিনি ক'বলগীয়া মই কৈছোঁ সফল সাংসদ হিচাপে মই কোনো ধৰণৰ এজন সাংসদৰ নাম কৈ পেলাই কোনো এজন সাংসদক পিছফালে বিচৰা নাই মই কিন্তু এই ক্ষেত্ৰত মই বিচাৰিছোঁ এনেধৰণৰ এজন সাংসদ নিৰ্বাচিত হওক অনাগত সময়ত যিজন সাংসদে আচলতে জনসাধাৰণৰ সকলো ক্ষুদ্ৰ হ'লেও সমস্যা পূৰণৰ ক্ষেত্ৰত তেওঁলোকে অৰিহণা যোগাব পাৰে আৰু বৰ্তমান যদি চাবলৈ যাওঁ গুৱাহাটীৰ যিজন বৰ্তমানৰ সাংসদ আছিল তেখেতে বৰ্তমানৰ সময়ত আমি যদি চাবলৈ যাওঁ ৰাস্তা ঘাটত বানপানীৰ সমস্যাই হওক বা আমাৰ ৰাস্তা ঘাটৰ সমস্যা যি ধৰণে যান জঁটৰ সমস্যাই হওক কেৱল মাত্ৰ ব্ৰিজ বনালে আচলতে ৰাস্তা ঘাটৰ সমস্যাৰ সন্মুখীন বা যি ধৰণৰ সমস্যা আছে সেই সমস্যাবোৰ সমাধান নহয় ব্ৰিজ বনালে গছ কাটি তহলং কৰিলে কেৱল মাত্ৰ আমাৰ সমস্যাৰ সমাধান নহয় তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে যি ধৰণে আচলতে আমাৰ অসমখনত আচলতে গছপুলি ৰোপণ কৰা হ'ব বৃক্ষ ৰোপণ কৰি তেখেতসকলে যি ধৰণে আছে সেউজ এটা বাতাবৰণ সৃষ্টি কৰাৰ কথা কৈছিল তেনে ক্ষেত্ৰত কিন্তু তেখেতসকলে বিফল হৈছে কেৱল মাত্ৰ গছ-গছনি কাটি তহিলং কৰিবলৈ তেওঁলোকক আমি নিৰ্বাচিত কৰা নাছিলোঁ অনাগত সময়ত আমি বিচাৰিম আমাৰ ছাত্ৰ সমাজ যি ধৰণে আজি ওলাই আহিছে
কাণ আন্দোলনৰ বিৰোধিতা কৰিছে। ইয়াৰ উপৰি অসম চুক্তিৰ যি 6 নং দফাৰ ওপৰত যি তেওঁলোকে আচলতে অসম চুক্তি ৰূপায়ণৰ যি আচলতে তেওঁলোকে উদ্দেশ্য পূৰণৰ আগত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, যি ধৰণে আচলতে তেওঁলোকে নিৰ্বাচন জিকিছিল, যি প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতি পালন কৰাত তেওঁলোক ব্যৰ্থ হৈছে। গতিকে মই ব্যক্তিগতভাৱে কোনো ধৰণৰ সাংসদৰ নাম ল'ব বিচৰা নাই। মই বিচাৰিছোঁ এনেধৰণৰ সাংসদ আমি বৰ্তমান সময়ত অনাগত সময়ত আমি বিচাৰোঁ, যিজন সাংসদে অসম চুক্তিৰ প্ৰতিটো দফা আচলতে সুকলমে ৰূপায়ণ কৰিব পাৰে বা অসম চুক্তিৰ 6 নং দফা যাতে ৰূপায়ণ কৰিব পাৰে বা অসমৰ জনকল্যাণমুখী কাম কাজ যাতে আগবঢ়াই লৈ যাব পাৰে, লগতে অসমৰ জনতাৰ হিতৰ হতে যাতে কামবোৰ আগবঢ়াই যাব পাৰে, সেই মই বিচাৰোঁ। ধন্যবাদ। মই আপোনাৰ তোমাৰ ওচৰলৈ আহিম, অকণ আগলৈ বিচাৰিছোঁ। তোমাৰ প্ৰথমে নামটো আৰু কোনটো লোকসভা সমষ্টিৰ অন্তৰ্গত তুমি? নমস্কাৰ, মোৰ নাম হীৰকজ্যোতি ৰয়, মই বৰপেটা লোকসভা সমষ্টিৰ। দেখিব পোৱা গৈছে যে আমাৰ বৰপেটা সমষ্টিটোত যথেষ্টখিনি সমস্যা আছে। আপোনাৰ নদীৰ গৰাখহনীয়া সমস্যাই হওক বা আপোনাৰ নিবনুৱা সমস্যাই হওক বা লগতে আৰু যি বাংলাদেশী সমস্যাই কিছুমান তাত গা কৰি উঠিছেগৈ, কিন্তু সেই সমস্যাখিনি নিৰ্মূল কৰাত চৰকাৰে হওক বা শাসিত বা তাত যিজন বৰ্তমানৰ সাংসদ আছে তেওঁ বৰ্তমানলৈকে সফল হ'ব বুলি মই। কিমান নম্বৰ দিবা আব্দুল খালেক? এবাৰ তেওঁ প্ৰাৰ্থিত্ব নাপালে আৰু সমষ্টিৰ গোটেই জনবিন্যাস এবাৰ যথেষ্ট সলনি হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত। আব্দুল খালেকক যদি মই সুধোঁ কিমান নম্বৰ দিবা? 10ৰ ভিতৰত 7 দিম। 7 নম্বৰ দিবা। আব্দুল খালেকে এবাৰ প্ৰাৰ্থিত্ব নাপালে, তাক লৈ কিবা তোমাৰ প্ৰশ্ন আছে নেকি যে আব্দুল খালেকে প্ৰাৰ্থিত্ব পাব লাগিছিল, পুনৰ এটা কাৰ্যকাল পালে হয়তো তেওঁ সমস্যাখিনি সমাধানকে ভাবা নেকি তুমি কেতিয়াবা? নাই বাবা, বৰপেটাততো এনেও মানে আপোনাৰ যদি সাংসদ তাত সলনি হৈয়ে থাকে, গতিকে ইমান আচৰিত নহয়। পালে ভাল আছিল, তেওঁ কিছু কাম কৰিছেগৈ, কিন্তু গোটেইখিনি নোৱাৰিলেও অলপ হ'লেও তেখেতে কাম কৰি গৈছে। বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক যোগাৰী ফণীভূষণ চৌধুৰীক এবাৰ প্ৰাৰ্থিত্ব দিছে অগপ মিত্ৰজোঁটে। ফণীভূষণ চৌধুৰীয়ে 7টা কাৰ্যকাল একেৰাহে তেওঁ শাসন কৰি আছে বঙাইগাঁও বিধানসভা সমষ্টিত। নিশ্চিতভাৱে তেওঁ একেবাৰে ব্যৰ্থ বিধায়ক বুলি ক'ব নোৱাৰে, কিয় অগপৰ জ্যেষ্ঠ বিধায়ক আৰু 7বাৰ যেতিয়া জনতাই নিৰ্বাচন কৰিছে তেওঁৰ হয়তো কিছুমান যোগাত্মক দিশ আছে। গতিকে সেইগৰাকী সাংসদ হিচাপে বৰপেটাত বিচাৰা নেকি তুমি? মই ব্যক্তিগতভাৱে সুধিছোঁ, তোমাক মুকলিকৈ সুধিছোঁ। নাই, সেইটো ক'ব পৰা নাযাব, কিন্তু বিচাৰিম যে বৰপেটাৰ পৰা এজন যোগ্য ব্যক্তিয়ে যিখিনিয়ে বৰপেটা সমষ্টিটোৰ সমস্যাখিনি সদনত গৈ উত্থাপন কৰিব পাৰে এনেকুৱা এজন ব্যক্তি নিৰ্বাচিত হোৱাটো বিচাৰিম। মই তোমাৰ কাষলৈ আহিম এজন ছাত্ৰ হিচাপে। তোমাৰ নামটো প্ৰথমে সুধিম আৰু তোমাৰ লোকসভা সমষ্টি কোনটো? হয়, নমস্কাৰ, মোৰ নাম শ্ৰী সৌৰভ কমল মৰল। মই যোৱাটো বছৰত মই গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত আছিলোঁ, কিন্তু এতিয়া যিটো সমষ্টিৰ পুনৰ্বিতৰণ হ'ল সেয়েহে মই এতিয়া বৰপেটা সমষ্টিৰ অন্তৰ্গত। দুজন একেই সমষ্টিৰ। বৰপেটা সমষ্টিৰ যিগৰাকী সাংসদ তেওঁ কাম কাজৰ কথা নুসুধো, কিয় বৰ্তমান তোমালোক গুৱাহাটী সমষ্টিৰ অন্তৰ্গত হৈ আছিলা, গতিকে কুইন ওজাৰ ক্ষেত্ৰত কিমান দূৰ সফল বুলি ভাবা? কিমান নম্বৰ দিবা কুইন ওজাৰ? মই কুইন ওজাৰ যিখিনি কাম দেখিছোঁ মই সফল বুলি ক'ব নোৱাৰোঁ, কাৰণ তেওঁ যেতিয়া ইলেকশ্যন আহিছিল, ইলেকশ্যনৰ সময়ত যেতিয়া গৈছিল তেওঁ বিভিন্ন ধৰণৰ প্ৰচাৰ কৰিছিল, সেই প্ৰচাৰত বহুত ডাঙৰ কথা কোৱা হৈছিল, কিন্তু সেই মৰ্মে গুৱাহাটী সমষ্টিত যি উন্নতি হ'ব লাগিছিল, এজন সাংসদ হিচাপে তেওঁৰ যি কাম বা সংসদত এই সমস্যাসমূহৰ বিষয়ে কোৱা আজিলৈকে আমি দেখাই নাপালোঁ। ভালকৈ দেখা পোৱা নাই যে গুৱাহাটীৰ সমস্যাসমূহৰ কথা কোৱা তেওঁ সাংসদক আজিলৈকে দেখা নাপায়। সেইকাৰণে মই ভবা নাই কুইন ওজা এজন ভাল মানে আছিল MLA বুলি, সেইকাৰণে ভবা নাই। মই মানসৰ ওচৰলৈ পুনৰ আহিম। মানস, যিহেতু এগৰাকী সাংসদ, অসমৰ সাংসদ আছে যিগৰাকী সাংসদক লৈ কিছুদিন পূৰ্বে মণিপুৰৰ যিটো জ্বলন্ত সমস্যা হৈছিল, তেওঁ হৈছে গৌৰৱ গগৈ, তৰুণ তনয় গৌৰৱ গগৈ। আৰু গৌৰৱ গগৈ এটা কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ত এটা পৃথক পৰিচয় হ'ল। গৌৰৱ গগৈক লৈ সন্মানীয় যোৰহাট লোকসভা সমষ্টিত তেওঁ প্ৰতিনিধিত্ব আগবঢ়াইছে, যদিও লোকসভা সমষ্টি তোমাৰ অন্তৰ্গত নহয়, তথাপিতো গৌৰৱ গগৈক লৈ কেনেধৰণৰ আশা আছে পৰৱৰ্তী পৰ্যায়ত? গৌৰৱ গগৈক লৈ প্ৰশ্ন কৰিব লাগিব, তেওঁ সদনৰ মজিয়াত সদায় দপদপাই থাকে। আজি শাসক পক্ষই বাৰম্বাৰ কৈছে যে গৌৰৱ গগৈ কোনো ফেক্টৰ নহয়, 2 লাখ ভোটত হাৰিব, কিন্তু নিশ্চিতভাৱে তেওঁলোকৰ মতামতৰ পৰা এটা কথা ওলাই পৰিছে যে ক'ৰবাত নহয় ক'ৰবাত শাসক পক্ষ আজি গৌৰৱ গগৈক লৈ তেওঁলোক ভয় খাইছে। কি ক'বা, গৌৰৱ গগৈক লৈ কি মন্তব্য হ'ব? আচলতে গৌৰৱ গগৈ এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তি আমাৰ নতুন প্ৰজন্মৰ কথাখিনি চিন্তাখিনি আচলতে উপস্থাপন কৰিব পাৰিব। আমি আশাবাদী গৌৰৱ গগৈ এজন প্ৰকৃত নেতা, যিজন নেতাই আচলতে বিপুল ভোটত জয়লাভ কৰিবলৈ সক্ষম হ'ব। লগতে যোৰহাটবাসীৰ লগতে অসমবাসী এইবাৰ গৌৰৱ গগৈক বিচাৰিছে। সদনত আমাক দপদপাই থকা নেতা এজন লাগে, যিজন নেতাই আচলতে আমাৰ অসমৰ প্ৰত্যেকটো সৰু কথাই হওক ডাঙৰ কথাই হওক উত্থাপন কৰিব পাৰে, লগতে জনসাধাৰণৰ প্ৰতিটো সমস্যা যাতে সুকলমে সমাধান কৰাৰ এক বাট প্ৰশস্ত কৰিব পাৰে। আমি সেইজন নেতাই বিচাৰোঁ আৰু সেইজন নেতাই হৈছে আমাৰ গৌৰৱ গগৈ। মই কোনো ধৰণৰ আচলতে ৰাজনৈতিক দলৰ লগত জড়িত নহয় বুলি পোনপ্ৰথমেই কৈছোঁ। মই কংগ্ৰেছ দলৰ মই কোনো ধৰণৰ সদস্য নহয় বা কাৰ্যকৰ্তা নহয়, মই বিজেপি দলৰো কোনো ধৰণৰ কাৰ্যকৰ্তা বা সদস্য নহয়। যিটোক ভাল যিটোক বেয়া আৰু যিটোক ভাল বেয়া বুলি মই কোৱাৰ যিটো মানসিকতা, সেই মানসিকতা কিন্তু আমাক বি বৰুৱা মহাবিদ্যালয়ত শিকাই দিছে। সেই স্বাৰ্থতে আমি আজি গৌৰৱ গগৈ এজন প্ৰকৃত নেতা হিচাপে আমি বিচাৰিছোঁ। মই বিচাৰিম অনাগত সময়ত যোৰহাটবাসী গৌৰৱ গগৈক বিপুল ভোটত যোগদান কৰিব, যুক্ত কৰিব। ধন্যবাদ। নিশ্চিতভাৱে মই এই ভণ্টিক দেখিছোঁ, ভণ্টিৰ ওচৰলৈ পোনে যাম। তোমাৰ নামটো আৰু কোন লোকসভা সমষ্টিৰ অন্তৰ্গত? হয়, নমস্কাৰ, মোৰ নাম ৰাইছা আজিজ আৰু মই মঙলদৈ সমষ্টিৰ পৰা কৈছোঁ। মঙলদৈ সমষ্টিৰ দিলীপ শইকীয়া বৰ্তমানৰ সাংসদ, পুনৰ তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিছে। কিমান নম্বৰ দিবা দিলীপ শইকীয়াৰ কাম কাজক লৈ? হয়, মই 7 নম্বৰ দিব বিচাৰিম। 7 নম্বৰ দিবা। পুনৰ এবাৰ প্ৰাৰ্থিত্ব লাভ কৰিছে, তেওঁ প্ৰাৰ্থিত্বক লৈ কিবা সলনি হ'ব লাগিছিল বিজেপিৰ ফালৰ পৰা, কিবা ভাবিছিলা নেকি তুমি?
হয় আমাৰ মঙলদৈ সমষ্টিটোৰ বহুত কিছুমান সমস্যা আছে যোনবিলাক সমাধান কৰিব লাগে এতিয়া কিছুমান আমাৰ যোনটো মঙলদৈ যোৱা যোনটো আমাৰ হাইৱে হয় সেইটোৱে এতিয়ালৈ ঠিক কৰিব নাই পৰা আৰু কিছুমান আমাৰ সমষ্টিৰ ভিতৰত বহুত এনেকুৱা ৰাস্তা আছে যোনবিলাক মানে বহুত হেৰি চলচিত হৈ থাকে মানে মানুহৰ হেৰি থাকে সেইবিলাক ৰাস্তা এতিয়ালৈ একো হোৱা নাই তো মোৰ মানে ইম্পৰ্টেণ্ট মানে মই এইটো ক'ব বিচাৰিম যে এইটো ইম্পৰ্টেঞ্চ দিয়া যাব লাগে কাৰণ ৰাস্তা এটি মানে আমাৰ তাতে বহুত পানী হয় আৰু যোৱা বছৰ আগৰ বছৰ বানপানীও হৈ গৈছিলে তো তাৰপিছৰ পৰা একো মানে তেনেকৈ ৰাস্তাৰ কিছুমান বনাইছে কিন্তু কিছুমান যোনটো বনাব সুধিছে যিমান উন্নয়ন হ'ব লাগিছিল সিমান উন্নয়ন হোৱা নাই আৰু এটা কথা মই সুধিম যে এগৰাকী সাংসদ হিচাপে তুমি 7 নম্বৰ দিলা মঙলদৈৰ বৰ্তমানৰ সাংসদগৰাকী পৰৱৰ্তী পৰ্যায়ত তেওঁ প্ৰত্যাহ্বান সন্মুখত আহিছে নিশ্চিতভাৱে কিন্তু ভোট এতিয়ালৈকে তুমি দিছানে লোকসভাই হওক বা বিধানসভাই প্ৰথম নেকি হয় এবাৰ মই প্ৰথম ভোট দিম এবাৰ মোৰ ভোটাৰ আইডি হৈছে তো এবাৰ মই ফাৰ্ষ্ট দিম আৰু কিমান কেনেকুৱা আশাবাদী গণতন্ত্ৰত প্ৰথমবাৰ ভোটাধিকাৰ সাব্যস্ত কৰিবা হয় ভাল লাগিছে এবাৰ মই মোৰ ইচ্ছামতে মই আগতে শুনিছিলোঁ মানে মা দেউতাহঁতৰ পৰা এইটো সিহঁতি দিছিলে কিন্তু এতিয়া মই নিজে এজন ভোটাৰ হিচাপে মই ভোট কৰিব পাই কেনে মই অতি সুখিত হৈছোঁ মানে ভাই পোনে তোমাৰ ওচৰলৈ আহিম ভোটাধিকাৰ এতিয়ালৈকে দিছা নে এবাৰ প্ৰথম ভোটাধিকাৰ প্ৰথম সাব্যস্ত কেনেকুৱা মনৰ কেনেকুৱা এক্সাইটেড হৈ আছা নেকি হয় যিহেতু নিৰ্বাচনটো গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ উৎসৱ বুলি কোৱা হয় গতিকে নিৰ্বাচনত এবাৰ আমি প্ৰথমবাৰ ভোটাধিকাৰ প্ৰথম ভোটাৰ গতিকে আমি আশাবাদী আমি ভাল লাগিছে এইবাৰ কোন ঘৰ নাম কি তোমাৰ কোন সমষ্টিৰ কোন লোকসভা সমষ্টি মোৰ নাম উদ্দীপ্ত দাস মই গুৱাহাটী লোকসভা সমষ্টিৰ গুৱাহাটীৰে বাসিন্দা স্থায়ী বাসিন্দা গুৱাহাটীৰ প্ৰথম কথা যে গুৱাহাটীৰ যিসমূহ সমস্যা আজিৰ দিনটোত এটা কথা কওঁ যে যি প্ৰতিবেদন প্ৰকাশ পাইছে সেয়া সত্য বা ভুল সেয়া নকওঁ প্ৰদূষণৰ ক্ষেত্ৰত কিন্তু গুৱাহাটী সঁচাকৈ এখন লেতেৰা চহৰ স্পষ্টকৈ ক'ব লাগিব আজি যদি ওলাই যোৱা ৰাস্তাৰ কাষত পিকৰ দমৰ পৰা আদি কৰি বিভিন্ন দেখিবা সেয়া অস্বীকাৰ কোনেও কৰিব নোৱাৰে সেয়া স্পষ্ট কথা কিমান নম্বৰ দিবা গুৱাহাটীৰ আৰু বহু সমস্যা আছে বানপানীৰ সমস্যা এজাক বৰষুণ দিলে বানপানী হ'ব বা আকৌ খৰালি পানীৰ সমস্যা পাইপ ফুটি ইয়াত মানুহৰ মৃত্যু হয় গতিকে কিমান নম্বৰ দিবা কি ক'বা গুৱাহাটীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আচলতে গুৱাহাটীৰ সমস্যাসমূহ সমাধান হ'ব লাগে আমি বহুদিন আগৰ পৰাই গুৱাহাটীৰ মানুহে বানপানীৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সমস্যাত ভুগি আছে ইয়াতে পানীৰ সমস্যাও হয় গুৱাহাটীবাসীৰ অন্যতম এটি প্ৰধান সমস্যা হ'ল পানীৰ সমস্যা তাৰপৰা আপুনি যিটো ক'লে আপুনি জাবৰ জোঁথৰ লেতেৰা চাৰিওফালে সেয়া আচলতে চাফ চিকুণ কৰিব লাগে আচলতে এইটো চৰকাৰৰ দায়িত্ব নহয় জনসাধাৰণো সজাগ সচেতন হ'ব লাগে তেতিয়াহে আচলতে গুৱাহাটীখন চাফা হৈ থাকিব আৰু বিশেষকৈ পানীৰ সমস্যাটো আমাৰ আজি আপোনালোকে দেখিবলৈ পাইছে এই সন্মুখৰ ৰাস্তাটোকে এজাক যদি বৰষুণ দি আমি পানী দি খোজকাঢ়ি আহিবলগীয়া হয় গতিকে এনেকুৱা ধৰণৰ সমস্যাসমূহ সমাধান হ'লে গুৱাহাটীবাসী হিচাপে আমি ভাল পাম উইনুজাক কিমান নম্বৰ দিবা আচলতে মই নম্বৰ কাকো দিব যিহেতু আমি প্ৰথম ভোটাৰ গতিকে এই ক্ষেত্ৰত মই কাকো নম্বৰ এবাৰ দুগৰাকী মহিলা প্ৰাৰ্থী মীৰা বৰঠাকুৰ বিজুলী কলিতা মেধি দুয়োগৰাকীক মই নুসুধোঁ কাক ভোট দিবা কি বিচাৰা তুমি তথাপিতো যোগ্য কোন বুলি ভাবা ক'ৰবাত মীৰা বৰঠাকুৰ যোগ্য নে বিৰোধী প্ৰাৰ্থীগৰাকী যোগ্য নে আকৌ একেই পাৰ্টীয়ে লাগে মই যিহেতু বতাহ এজাক কোনফালে বলিছে বুলি তুমি ভাবা মই যিহেতু প্ৰথম ভোটাৰ গতিকে মই কোন যোগ্য অযোগ্য সেইটো মই নিৰ্ণয় নকৰোঁ সেইটো জনসাধাৰণে নিৰ্ণয় কৰিব 7 মে' তাৰিখে গতিকে সেইখিনিয়ে কৈছোঁ আৰু মানস অন্য এটা প্ৰশ্ন যে ভাল কথা এটা কৈছে যে এই ৰাস্তাটো বি-বৰুৱা ৰাস্তাটো মই অকণমান ৰবি দেখাই দিব লাগে বি-বৰুৱা এই যিটো পথ এই পথটো আচলতে এজাক বৰষুণৰ পাছত যিটো সমস্যা হয় সেই সমস্যাটো আটাইতকৈ যদি ভুক্তভোগী বুলি মই কওঁ হয় ইয়াৰ স্থানীয় বাসিন্দাসকলে ভুক্তভোগী কিন্তু আটাইতকৈ বেছি ভুক্তভোগী ছাত্ৰ ছাত্ৰীসকল নিশ্চিতভাৱে কাৰণ কলেজলৈ আহিব লাগে একাঠু পানীৰ ওপৰত আহিব লাগে হয়তো কেতিয়াবা কলেজত পাঠদান কৰিবা পৰীক্ষাৰ সময়তো তেওঁলোকে সেই পানীত তিতি ভিজি যাব লগা হয় মানস কিবা ছাত্ৰ একতাৰ প্ৰতিনিধি হিচাপে কেতিয়াবা জনোৱা হৈছিলে সাংসদগৰাকী কিবা কেনেধৰণৰ ব্যৱস্থা আচলতে এই বি-বৰুৱা কলেজৰ যিটো সন্মুখৰ ৰাস্তা এই সন্মুখৰ ৰাস্তাটো প্ৰায় আচলতে আছে বিতৰ্কিত এটা ৰাস্তা বুলি ক'ব লাগিব এই ৰাস্তাটোত আমি আচলতে যি ধৰণে আচলতে কিছুদিন আগতে আমি মেয়ৰ মহোদয়ক এই বিষয়ে অৱগত কৰিছিলোঁ তেখেতক লগ পাওঁতে তেখেতে আমাক আশ্বাস দিছিল যে এই ধৰণৰ ৰাস্তাটোত আচলতে যি ধৰণে আচলতে বানপানীৰ সন্মুখীন হৈছে অনাগত সময়ত এই ৰাস্তাটোত আচলতে বানপানী নহয় কিন্তু দুখ লগা কথা এইটোৱেই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা চলি আছে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা যেতিয়া কোনোবা এজন ছাত্ৰীয়ে আচলতে এই ফুটপাথেৰে খোজকাঢ়ি আহি আছিল যেতিয়া কাষেৰে গাড়ীখন যোৱাৰ পিছত যেতিয়া তেওঁৰ গাত পানী ছিটিকি পৰিছিল কিছুমান ছাত্ৰ তেনেকৈ ঘৰলৈ উভতি যাব আচলতে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে তেনে প্ৰেক্ষাপটত আমি কিয় সন্মুখীন হ'বলগীয়া হৈছে আমি আচলতে সবকা সাথ সবকা বিকাশৰ শ্লোগান দিছোঁ এয়াই নেকি সবকা সাথ সবকা বিকাশ এয়াই নেকি আচলতে জনসাধাৰণৰ উন্নয়ন এয়াই নেকি আচলতে আমাৰ ৰাস্তা ঘাটৰ উন্নয়ন এয়াই নেকি আমাৰ অসমৰ উন্নয়ন সামগ্ৰিকভাৱে যদি আমি চাবলৈ যাওঁ চৰকাৰ কিছুমান ক্ষেত্ৰত যথেষ্টভাৱে বিফল হৈছে কেৱল মাত্ৰ কথাৰ ফুলজাৰি মাৰিলে আচলতে চৰকাৰখন সফল নহ'ব কেৱল মাত্ৰ চৰকাৰে জনসাধাৰণক আঁচনি দিলেই কেৱল মাত্ৰ চৰকাৰখনে সফল নহ'ব চৰকাৰখনে আচলতে জনসাধাৰণৰ প্ৰতিটো ক্ষুদ্ৰ ক্ষুদ্ৰ অৱস্থা ক্ষুদ্ৰ ক্ষুদ্ৰ সমস্যাসমূহৰ সমাধান
কৰাৰ যি প্ৰশস্ত কৰিব লগা বাট এই বাটক প্ৰশস্ত কৰাৰ আমি নতুন প্ৰজন্ম আচলতে অগ্ৰাধিকাৰ ল'ব লাগিব নতুন প্ৰজন্ম আগবাঢ়ি আহিব লাগিব নতুন প্ৰজন্মই বিচাৰোঁ মই আচলতে যি ধৰণে বৰ্তমানৰ সময়ত আচলতে আমাৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ উন্নয়নৰ কথা কোৱা হৈছে বিদ্যালয়সমূহৰ আচলতে নতুন শিক্ষানীতিত আন্তঃগাঁথনিৰ কথা কোৱা হৈছে ভাল কথা কিন্তু বাস্তৱ ক্ষেত্ৰত জানো বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন হৈছে বাস্তৱ ক্ষেত্ৰত জানো আমাৰ সকলো শিক্ষাৰ অধিকাৰ লাভ কৰিছে কৰা নাই নিশ্চিতভাৱে কৰা নাই ঠিক তেনে প্ৰেক্ষাপটত আমি বিচাৰিছোঁ আমাক স্কুটি নালাগে আমাক চাইকেল নালাগে আমাক স্কুটি চাইকেল দি আমাক ভুল যাব পৰা চৰকাৰ এখন নালাগে আমাক লাগে সঁচা অৰ্থত জনসাধাৰণৰ উন্নয়ন কৰিব পৰা এখন চৰকাৰ যিখন চৰকাৰে আন্তঃগাঁথনি উন্নয়ন কৰিব পাৰে বিদ্যালয়ৰ যিখন চৰকাৰে আচলতে আমাৰ ৰাস্তা ঘাটৰ উন্নয়ন কৰিব পাৰে যিখন চৰকাৰে কেৱল মাত্ৰ এটা ঘৰ দি পেলাই এখন মানুহক কেতিয়াও শান্তিত ৰাখিব নোৱাৰে বা এখন ঘৰক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰে এই ঘৰখনৰ যি প্ৰত্যেকজন সদস্যৰ যি মৌলিক অধিকাৰ সেই মৌলিক অধিকাৰবোৰ লাভ কৰাৰ ক্ষেত্ৰত তেওঁলোকে আচলতে বৰঙণি আগবঢ়াব লাগিব ইয়াৰ উপৰিও ছাত্ৰ সমাজৰ যি কণ্ঠ সেই কণ্ঠক যাতে চৰকাৰখনে ৰুদ্ধ কৰিব বাৰে বাৰে চেষ্টা কৰে সেই কণ্ঠক যাতে তেওঁলোকে ৰুদ্ধ কৰিবলৈ চেষ্টা নকৰে সংবিধানে আমাক অধিকাৰ দিছে আমাৰ যি কথা কোৱাৰ বাক স্বাধীনতাৰ অধিকাৰ সেই বাক স্বাধীনতাৰ অধিকাৰ আমাক যদি প্ৰদান কৰে লগতে আমাৰ ছাত্ৰ সমাজক থানালৈ মাতিলি কেৱল মাত্ৰ এটা চহী কৰে পেলাই আন্দোলন নকৰোঁ বুলি লিখি দিয়াৰ যি ব্যৱস্থাপনা চলি আছে সেই ব্যৱস্থাপনা বন্ধ কৰাৰ বাবে মই চৰকাৰক প্ৰত্যেকভাৱে মই ব্যক্তিগতভাৱে আহ্বান জনাম এয়াই মোৰ প্ৰতিশ্ৰুতি আৰু এয়াই হ'ল মোৰ আচলতে চৰকাৰখনৰ প্ৰতি দায়বদ্ধতা বা আমাৰ সমাজখনৰ প্ৰতি দায়বদ্ধতা বা সমাজখনৰ প্ৰতি বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে যি কাম কৰি যাব এয়াই আমাৰ আচলতে প্ৰতিশ্ৰুতি চৰকাৰখনৰ প্ৰতিটো ভাল বেয়া গুণ আমি সদায় আমি দেখুৱাই থৈ যাম ধন্যবাদ মই আপোনাৰ মানে আকৌ তোমাৰ ওচৰলৈ আহিম প্ৰথম কথা হৈছে যে নিৰ্বাচন আকৌ নিৰ্বাচন আহিছে আৰু গৈছে ছাত্ৰ সমাজৰ বহু সমস্যা এনেদৰে থাকি গৈছে বিভিন্ন সমস্যা আছে ছাত্ৰ সমাজৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন সমস্যা আছে আজিৰ তাৰিখত সেই যোনখন চৰকাৰে হওক সেয়া লাগিলে মোদীৰ চৰকাৰে হওক বা বিৰোধী চৰকাৰে হওক সেয়া ভোটেৰে নিৰ্ণয় কৰিব পৰৱৰ্তী পৰ্যায়ত নিৰ্ণয় হ'ব এজাক বতাহ বলিছে কোনফালে বতাহজাক বলে আমিও এতিয়া ধৰিব নোৱাৰোঁ নিৰ্বাচনৰ যিহেতু বতাহ সমস্যা কি ছাত্ৰ সমাজৰ যদি ভাবা যে ২৪ত এখন নতুন চৰকাৰ হওক বা একেখন চৰকাৰে থাকক ছাত্ৰ সমাজৰ কাৰণে মূল সমস্যা কি হ'ব এনেকুৱা এটা সমস্যা যিটো সমস্যাৰ কথা তুমি চৰকাৰখনক আহ্বান জনাবা যে এই সমস্যাটো পূৰ্বৰ চৰকাৰখনে সমাধান কৰিব লাগে চাওক মানে আমাৰ ছাত্ৰ সমাজৰ আটাইতকৈ আমাৰ প্ৰয়োজন বৰ্তমানৰ সমস্যাটো হৈছে যিটো আমাৰ নতুন শিক্ষানীতি হওক বা তাৰে আগতে যোনটো আপোনাৰ কোৰ্চ চলি আছিলে সেইটো মাত্ৰ ২ বছৰ নেকি চলিল তাৰে পিছত আহিলে এইবাৰ নতুন শিক্ষানীতি এনেকৈ যদি মানে আপোনাৰ যিটো আমাৰ কোৰ্চ আছে সেইটো যদি এনেকৈ ২ বছৰ বা ৩ বছৰৰ কাৰণে আনি যাৰে পিছত যদি সলনি কৰি থাকে তেতিয়া ছাত্ৰ ছাত্ৰীসকলে ২ বছৰ আগৰ ছাত্ৰ ছাত্ৰীয়ে বেলেগ পঢ়িব তাৰে পিছৰখিনিয়ে বেলেগ পঢ়িব এই ক্ষেত্ৰত চৰকাৰে আচলতে এটা নিৰ্দিষ্ট পাঠ্যক্ৰমে ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰচাৰ কৰি দিব লাগিছিলে সেইটোৱে মূল সমস্যা তোমাৰ মতে মূল সমস্যা কি হ'ব পাৰে ২৪ৰ চৰকাৰ কিবা আহ্বান থাকিব নেকি যে নতুন যাৰ চৰকাৰে হওক সেয়া পৰৱৰ্তী পৰ্যায়ত ভোটাৰে নিৰ্ণয় কৰিব কি ক'বা কলেজৰ এজন ছাত্ৰক আচলতে ক'ব বিচাৰিম আমাৰ আজিকালি বৰ্তমান প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰ দেখা পোৱা যায় যে আমাৰ ৰাজনীতিটো এজন বেয়া বস্তু হৈ পৰিছে তাৰ পৰা পলাই বা গুচি যোৱা আঁতৰি যোৱাৰ নিচিনা যে মই ৰাজনীতিত নাথাকোঁ বা আঁতৰি যাওঁ আচলতে আপুনি জন্ম হোৱাৰ পৰা আপুনি ৰাজনীতিৰ লগত ভাৰতৰ নিচিনা দেশ এখন আপুনি ৰাজনীতিৰ সৈতে জড়িত হৈ পৰে আপুনি ৰাতিপুৱা শুই উঠা ব্ৰাছডালৰ পৰা আপুনি ৰাতি কি গাৰুত থ'ব কোনখন বিচনাত থ'ব সেয়া সকলো ৰাজনীতি নিৰ্ধাৰণ কৰে সেয়েহে আমি ৰাজনীতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকিব লাগিব আৰু আমি ৰাজনীতি আচলতে দেশখন ৰাজনীতিত কি চলি আছে সেয়া আমি খবৰ ৰাখিব লাগিব আচলতে এজন ছাত্ৰ হিচাপে মই এয়াই বিচাৰোঁ আমাৰ যি নিবনুৱা সমস্যা সেই নিবনুৱা সমস্যাৰ সমাধান নিশ্চয়কৈ বিচাৰিম লগতে শিক্ষা খণ্ডত যি আমি চৰকাৰী শিক্ষা খণ্ডত পঢ়া এজন ছাত্ৰ হিচাপে আমি শিক্ষাটো ফ্ৰী বিচাৰোঁ বা তাত আমাৰ যি খৰচ হয় সেই খৰচটো আমি ৰেহাই বিচাৰোঁ লগতে আমি যি ব্যক্তিগতকৰণ হৈ থাকে শিক্ষাৰ ক্ষেত্ৰত শিক্ষা অনুষ্ঠানবিলাক যি ব্যক্তিগতকৰণ হয় সেই ব্যক্তিগতকৰণ নকৰিবলৈ আমি চৰকাৰক অনুৰোধ জনাওঁ যোনখনে চৰকাৰ নাহে আৰু প্ৰথমতে প্ৰাৰ্থীজন বিচাৰিম আচলতে পাৰ্টীতকৈ প্ৰাৰ্থীটো সদায় গুৰুত্বপূৰ্ণ হ'ব যে প্ৰাৰ্থীজনৰ ব্যক্তিত্ব কেনে প্ৰাৰ্থীজনে মানুহৰ প্ৰতি দায়িত্বশীল হয় নে নহয় আৰু প্ৰাৰ্থীজনে মানুহৰ সেই সৰু সৰু সমস্যাসমূহ সদনত উত্থাপন কৰিব পাৰিছেনে পৰা নাই সেইটো কথা আমি সদায় প্ৰশ্ন কৰিম আৰু লগতে চকু ৰাখিম মই তোমাৰ ওচৰলৈ ৰাখিম চৰকাৰখনে এটা কথা কৈছে যে চৰকাৰে বিভিন্ন সুবিধা এতিয়াও দিছে বৰ্তমান শাসন যিখন চৰকাৰ আছে সেয়া বিভিন্ন চৰকাৰ টকাৰ আদি কৰি বিভিন্ন আঁচনি ছাত্ৰ সমাজক দিছে ইয়াতে সন্তুষ্ট নে আৰু কিবা আছে তোমাৰ মনত প্ৰশ্ন যে পৰৱৰ্তী সময়ত চৰকাৰে এইসমূহ সমস্যা ছাত্ৰ সমাজৰ সমাধান কৰিব লাগে ছাত্ৰ সমাজৰ আচলতে সমস্যাসমূহ তেওঁলোকে কৈছে স্কুটি দিয়া কিবা দিয়া কিছু ক্ষেত্ৰত ভাল হ'লেও এইবিলাক কিছু ক্ষেত্ৰত কাৰোবাৰ বাবে হয়তো বেয়া হ'ব পাৰে সেই বিষয়ে আমি মতামত দিব নাযাওঁ শিক্ষাৰ ক্ষেত্ৰতো গুৰুত্ব দি ল'ৰা ছোৱালীসমূহক শিক্ষাৰ ক্ষেত্ৰত অধিক মানে কি ক'ম এতিয়া আপোনাৰ আগবঢ়াই নিয়াত গুৰুত্ব দিলে ভাল হ'ব বা আপোনাৰ যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ যদি আমাৰ ছাত্ৰ ছাত্ৰীবিলাকক সুযোগ দিয়ে বা কোচিঙৰ ব্যৱস্থা এনেকুৱা ধৰণৰ যদি কিবা ব্যৱস্থা চৰকাৰৰ ফালৰ পৰা চৰকাৰীভাৱে কৰি দিয়ে তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালী শিক্ষাৰ্থীসকল উপকৃত হ'ব আৰু সেইখিনি তোমাৰ কি হ'ব বৰ্তমান ছাত্ৰ সমাজৰ বাবে এটা এনেকুৱা সমস্যা আছে যিটো সমস্যা তুমি ক'বা যে ২০২৪ত যিখন চৰকাৰ হ'ব ৪ জুনত যিখন চৰকাৰে হয়তো আকৌ দিল্লীৰ ৰাজপথ দখল কৰিব সেই চৰকাৰখনকে অনুৰোধ থাকিব নেকি হয় আমাৰ এডুকেশ্যন চিষ্টেমটো এতিয়া অলপ বহুত
অলপ সলনি হৈছে আগতে হেৰি আছিলে এতিয়া মানে হঠাৎ কৈ দিয়ে মেট্ৰিক হ'ব হঠাৎ কৈ দিয়ে মেট্ৰিক নহয় সেইটো কাৰণে আমাৰ ষ্টুডেণ্টছবিলাকৰ বহুত প্ৰব্লেম হয় এতিয়া এইবাৰ মোৰ ভণ্টিয়ে মেট্ৰিক দিছে কিন্তু সিহঁতৰ কৈছিলে যে মেট্ৰিক নহ'ব বুলি কেনে কিন্তু সিহঁতৰ হঠাৎ মেট্ৰিক হ'ব বুলি কৈ কেনে সিহঁতৰ মেট্ৰিক কৰে তো এটা মানে এডুকেশ্যন চিষ্টেমটো এটা মানে অলপ ভাল লাইনত আনা বুলি মানে মই বিচাৰোঁ আৰু সেইটো মানে হ'ব লাগে আৰু মানস একেবাৰে শেষৰটো প্ৰশ্ন মই যিহেতু সময় 5জন ছাত্ৰই লগ পাইছোঁ এতিয়া ছাত্ৰী এগৰাকী আৰু 4জন ছাত্ৰ গতিকে প্ৰথমটো প্ৰশ্ন এতিয়া একেবাৰে শেষৰটো প্ৰশ্ন ক্ষমা কৰিব আৰু শেষৰটো প্ৰশ্ন হৈছে সেয়া হৈছে যে এইবাৰ মোদী নে ৰাহুল গান্ধী কোন যোগ্য বুলি ভাবা মানসে মই আপোনাক প্ৰথমতেই কৈছোঁ যে মই কোনো ধৰণৰ আচলতে ৰাজনৈতিক দলৰ লগত জড়িত নহয় বতাহজাক কোনফালে বলিছে বুলি ভাবা যিহেতু ছাত্ৰ প্ৰতিনিধি গতিকে বতাহ এজাক বলিছে সেই বতাহজাক কোনফালে বলিছে মানসৰ মতে আচলতে আমি যদি চাবলৈ যাওঁ একদম সঁচা কথাটো ক'ব লাগিব আমি যদি গাঁৱৰ অঞ্চলত ভিতৰুৱা অঞ্চলত যদি চাবলৈ যাওঁ গাঁৱলীয়া মানুহবিলাক আচলতে আমাৰ বাহিৰত যিটো ঘটি আছে চৰকাৰখনে যে ঋণ লৈ পেলাই আমাক আচলতে আঁচনিবিলাক দি আছে সেই কথাবোৰ আমাৰ সাধাৰণ জনতাই আচলতে বুজি নাপায় আমি গাঁৱৰ মানুহবিলাকক বুজাব পাৰিব লাগিব এই মানুহবিলাকে যাতে আমাৰ বৰ্তমানৰ অৱস্থাটোৰ চৰকাৰৰ অৱস্থাটো অসমখনৰ অৱস্থাটো যে বুজি পায় অসমখনত বৰ্তমান কি চলি আছে ভাৰতবৰ্ষখনত বৰ্তমান কি চলি আছে ঋণ লৈ পেলাই আঁচনি দিলে আমাৰ চৰকাৰখনে আচলতে উন্নয়ন কৰা নুবুজায়তো ঋণ লৈ পেলাই আমাৰ আচলতে স্কুটি দিলে আমাৰ আচলতে উন্নয়ন কৰা নুবুজায়তো কেৱল মাত্ৰ আচলতে আমাৰ চৰকাৰখনে আচলতে এতিয়া ধৰক চাবলৈ যদি যাওঁ আমি দীঘলী পুখুৰী লিজত দিয়া হৈছে আমাৰ যিবোৰ আমাৰ সম্পদ আছে সেই সম্পদসমূহ ব্যক্তিগতকৰণ যি কৰা হৈছে আমি একদম বিৰোধিতা কৰিছোঁ আমাৰ সেই বিষয়সমূহত আমি কেতিয়াও সহযোগ কৰিব নোৱাৰোঁ মানসক এটা কথা ক'ব পাৰোঁ যে বতাহজাক এতিয়াও বলি আছে বিজেপিৰ পক্ষত বিৰোধী ক'ৰবাত ব্যৰ্থ নিশ্চিতভাৱে ক'ব লাগিব বিৰোধী যদি শক্তিশালী হ'লহেঁতেন অসমত আজি সেই পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহ'লহেঁতেন অসমৰ জনসাধাৰণে সেই দুৰ্ভোগ ভুগিবলগীয়া নহ'লহেঁতেন মই বিচাৰিম বিৰোধী শক্তিশালী হওক লগতে অসমৰ যিখন চৰকাৰ আছে সেই চৰকাৰখনকো বৰ্তমান সময়ত মই আহ্বান জনাম আপোনালোকে সঁচা অৰ্থত জনতাৰ হকে জনতাৰ কাম কৰক জনতাৰ স্বাৰ্থত জনতাৰ কাম কৰক জনতাই যাতে আপোনালোকক সদায় আশীৰ্বাদ প্ৰদান কৰিব পাৰে জনতাই যাতে আপোনালোকৰ কাম কাজত সন্তুষ্ট হ'ব পাৰে কেৱল মাত্ৰ কিছুমান ভোটাৰক লৈ ৰাজনীতি নকৰে বা কেৱল মাত্ৰ কিছুমান মানে ক্ষুদ্ৰ মানুহৰ সমস্যাক লৈ যাতে আপোনালোকে ৰাজনীতি নকৰে নিজৰ স্বাৰ্থক ব্যক্তিগত স্বাৰ্থক আচলতে সামূহিক স্বাৰ্থৰ লগত জলাঞ্জলি দি যাতে আপোনালোকৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি নকৰে তাকেই মই আহ্বান জনাম মোদীৰ দুটা কাৰ্যকালত মানসে কিমান নম্বৰ দিব 10ৰ ভিতৰত মোদীৰ দুটা কাৰ্যকালত চাবলৈ গ'লে আচলতে মই 5 নম্বৰ দিব লাগিব 5 নম্বৰ দিব লাগিব কিয়নো আচলতে তেওঁলোকে নিশ্চিতভাৱে ক'ব লাগিব আমি বিভিন্ন কাৰ্যত সফল হৈছে মই কৈছোঁ আগতে কৈছোঁ যে তেওঁলোকে আচলতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে আচলতে কৈছিল যে আমি নিবনুৱা সমস্যা সমাধান কৰিম তাৰ ক্ষেত্ৰত কিছু হ'লেও তেখেতসকলে সফল হৈছে আচলতে ক'ব লাগিব আমি নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত তেখেতসকলে দৰিদ্ৰ সন্তানক 1 টকা নোহোৱাকৈ চাকৰি দিছে কিন্তু তেখেতে এক প্ৰেক্ষাপটত যদি তেখেতসকলে নিযুক্তি পত্ৰ প্ৰদানৰ ক্ষেত্ৰত যি ধৰণে আচলতে কোটি টকা খৰচ কৰিছে এজন অৰ্থহীন নহয় জানো আচলতে অৰ্থহীন হৈ পৰিছে আচলতে ঠিক তেনে প্ৰেক্ষাপটত মই বিচাৰিছোঁ আচলতে অসমৰ জনসাধাৰণে যাতে আচলতে দুপক আগবাঢ়ি যাব পাৰে ভাৰতবৰ্ষৰ জনসাধাৰণে যাতে দুপক আগবাঢ়ি যাব পাৰে যাতে বিশ্বৰ দৰবাৰত যাতে ভাৰতবৰ্ষে দবদবা থাকিব পাৰে আমি তেনেকুৱা ধৰণৰ এখন চৰকাৰ বিচাৰোঁ চৰকাৰখনে সেই ক্ষেত্ৰত আগভাগ ল'ব লাগিব আৰু জনসাধাৰণে সেই ক্ষেত্ৰত আগভাগ ল'ব লাগিব ধন্যবাদ মই তোমাৰ ওচৰলৈ আহিম মোদী ৰাহুল গান্ধী কোনফালে বতাহ বলিছে 2024 এটা মাহ মাত্ৰ নিৰ্বাচনলৈ কোনফালে বতাহ বলিছে বুলি ভাবা নাই বৰ্তমানটো শাসক পক্ষতে বতাহজাক বলি আছে কাৰণ এইমাত্ৰ মানসে ক'লে যে গাঁৱৰ যিখিনি আমাৰ দেশৰ অধিকাংশ ভোট আচলতে গাঁৱৰ মানুহে নিৰ্বাচিত কৰা হয় কিন্তু গাঁৱৰ মানুহখিনিয়ে হয়তো নাজানে যে আঁচনি দি তেওঁলোকৰ আচলতে দিছে নে লৈছে এইটো গাঁৱৰ মানুহবিলাকে নাজানে চ' তেনেস্থলত গাঁৱৰ মানুহখিনিক বুজাব পৰা বিৰোধীও তাত ব্যৰ্থ হৈছে বিৰোধীও হয়তো গাঁৱৰ মানুহখিনিক গৈ বুজাই দিব পৰা নাই গতিকে বিচাৰিম বৰ্তমান সময়ত শাসক পক্ষৰ ক্ষেত্ৰতে বতাহজাক বলি আছে দুটা কাৰ্যকাল মোদীৰ কিমান নম্বৰ দিবা 10ৰ ভিতৰত 10ৰ ভিতৰত 6 মাৰ্ক দিম 6 নম্বৰ তোমাকে পোনে সুধিছোঁ দুটা কাৰ্যকাল মোদীৰ কিমান নম্বৰ দিবা 10ৰ ভিতৰত মই 4 নম্বৰ দিম 4 নম্বৰ দিবা বতাহ যিজাক বলিছে মই মানসকো সুধিছোঁ সতীৰ্থজনকো সুধিছোঁ মানসৰ দুটা কাৰ্যকালত মোদী তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হোৱাৰ তেওঁ সপোন দেখিছে আৰু তেওঁ অসমলৈ এতিয়ালৈকে দুবাৰ আহিছে নিৰ্বাচনৰ প্ৰাক্ষণত দিন ৰাতি এককাৰকৈ নিৰ্বাচন প্ৰচাৰ চলাইছে বিৰোধীও চলাইছে গতিকে তেনে ক্ষেত্ৰত তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হোৱাটো মোদীৰ কিমান দূৰ সম্ভাৱনা আছে আচলতে সম্ভাৱনা কিমান সেইটো ক'ব নাযাওঁ কিন্তু অসমৰ প্ৰেক্ষাপটত যদি চাবলৈ যাওঁ আমি বিৰোধীৰ যিটো ঐক্য ইণ্ডিয়া গঠন কৰা হৈছিল তাৰ ইমান ভাল কাম দেখা পোৱা নাই আমি বৰপেটা সমষ্টিটো যদি ভালকৈ নিৰীক্ষণ কৰোঁ তেতিয়া আমি দেখা পাম বিৰোধীৰ এতিয়ালৈকে ইমান তেওঁলোকে ভালকৈ একগোট হ'ব পৰা নাই কিন্তু বাহিৰত যিখিনিলৈকে খবৰ পাইছোঁ অসমৰ বাহিৰত হওক বিৰোধীৰ কাম কাজ ঠিকেই চলিছে বুলি মানে গম পাইছোঁ নিউজ চেনেলৰ দ্বাৰা হওক বা বিভিন্ন ছ'চিয়েল মিডিয়াৰ দ্বাৰা হওক কিন্তু অসমত এতিয়ালৈকে বিৰোধীৰ সেই ঐক্যতাটো আহিব পৰা নাই আৰু বিচাৰিম বিৰোধী আচলতে বিৰোধী হওক বা চৰকাৰ হওক বিৰোধী শক্তিশালী হ'ব লাগে বিৰোধী যদি শক্তিশালী নহয় গণতান্ত্ৰিক দেশ এখনৰ এখন একনায়কত্ববাদী চৰকাৰেহে শাসন কৰিব পাৰে সেয়েহে বিৰোধীৰ শক্তিশালী আমি হোৱাটো আমি বিচাৰোঁ লাগিলে চৰকাৰ যোনে গঠন নকৰক আজি অসমৰ প্ৰেক্ষাপটত যদি চাওঁ যে শাসক দলৰ যি নেতা মন্ত্ৰী যিধৰণে আচলতে মন্তব্য কৰে একাংশ নেতা মন্ত্ৰীয়ে আজি কাৰোবাক সমালোচনা কৰিবলৈ গৈ কাৰোবাৰ মৃত পিতৃক তেওঁলোকে টানি আনে বা পত্নীক লৈ তেওঁলোকে সমালোচনা কৰে এই ৰাজনীতি এজন নৱপ্ৰজন্মৰ প্ৰতিনিধি হিচাপে তুমি বিচাৰা নে এনেধৰণৰ ৰাজনীতি গণতন্ত্ৰত
নাই নিবিচাৰোঁ গণতন্ত্ৰ সেনেকুৱা ৰাজনীতি কেতিয়াও আমি নিবিচাৰোঁ গণতন্ত্ৰ ৰাজনীতি হ'ব লাগে প্ৰগতিশীল হ'ব লাগে মানুহৰ হকে মানুহৰ কৈ আব্ৰাহিম লিংকনে কৈছে ৰাজনীতি হ'ব লাগে মানুহৰ হৈ মানুহৰ হকে মানুহৰ বাবে সেয়ে বিচাৰোঁ মানুহ এজন ব্যক্তিগত স্বাৰ্থৰ বাবে মানুহ এজনৰ ব্যক্তিগত কোনো ধৰণৰ প্ৰশ্ন আনি পেলাই নিজৰ ৰাজনৈতিক লাভালাভ তেওঁলোকে বিচাৰিব নালাগে সমাজৰ কাম যিহেতু কৰিব আহিছে সমাজৰ কাম কৰি পেলাই তেওঁলোকে নিজৰ লাভালাভ লওক তেওঁলোকে নিজে ৰাজনীতি তেওঁলোকে দপদপাই থাকক সমাজৰ কাম কৰিব অহা মানে সমাজৰ কাম কৰক ব্যক্তিগত কথা কিছুমান প্ৰশ্ন তুলি পেলাই নিজৰ লাভালাভ চোৱাটো একেবাৰে ভাল কথা নহয় এজন যুৱ প্ৰজন্মৰ ল'ৰা হিচাপে মই এইটোৱে বিচাৰোঁ আকৌ তোমাৰ ওচৰলৈ আহিম কিমান নম্বৰ দিবা মোদী ৰাহুল গান্ধী কোনজন কাৰ পক্ষত বঁটা বুলিছে বুলি ভাবা প্ৰথম প্ৰশ্নটো বঁটা আচলতে কি আমিতো প্ৰথম ভোটাৰ গতিকে আমি ইমান কাষৰ পৰিৱেশটো চাই পেলাই যে বঁটা কাৰোবাৰ ফালে বলিছে নেকি সেয়া বিভিন্ন ধৰণে দেখি পেলাই কাৰ ফালে বলিছে বুলি ভাবা বঁটা শাসকীয় পক্ষৰ ফালে বলিছে যেন লাগিছে দুটা কাৰ্যকাল মোদীৰ দুটা কাৰ্যকাল ইতিমধ্যে সম্পন্ন হৈছে তেওঁ বছৰি 2 কোটিকৈ নিবনুৱা সংস্থাপন দিম বুলি ভাবিছিলে বিভিন্ন প্ৰতিশ্ৰুতি দিছিলে কিন্তু কিমান নম্বৰ দিবা 10ৰ ভিতৰত কিমান নম্বৰ দিবা এই সন্দৰ্ভত মই কোন নম্বৰ দিব নোখোজোঁ কাৰণ মই যিহেতু প্ৰথম ভোটাৰ গতিকে মই কি ক'ম আৰু প্ৰথম ভোটাৰ তোমাৰ ওচৰলৈ আহিছোঁ কিমান নম্বৰ দিবা মোদীৰ দুটা কাৰ্যকালক মই 4 নম্বৰ দিব বিচাৰোঁ 4 নম্বৰ দিবা তোমাৰ সমষ্টি সাংসদজনক সুধিছিলোঁ যে নাজানো পাহৰি গৈছোঁ সমষ্টি সাংসদজনক কিমান নম্বৰ দিবা মই সমষ্টি সাংসদজনক 7 নম্বৰ দিছিলোঁ 7 নম্বৰ দিছা এতিয়া কথা হ'ল বঁটা কোনফালে বলিছে কোনফালে বঁটা বলা যেন লাগিছে তোমাৰ বঁটা বলা মানে কোনফালে বলিছে সেইটো মই ক'ব নাযাওঁ কাৰণ আজিকালি যিহেতু এতিয়া পাৰ্টি হিচাপত মানুহে প্ৰাৰ্থী নাচায় পাৰ্টি চাই হিচাপে মানুহে আমাৰ যোনখিনি সমাজ আছে সেইখিনি মানে প্ৰাৰ্থী নাচায় পাৰ্টিটো চাই কেনে ভোট দিয়ে তো মই বিচাৰোঁ যে এবাৰ পাৰ্টি নহয় এবাৰ প্ৰাৰ্থী চাই কেনে ভোট দিয়া যাওক যোনে কাম অকল মানুহক মানে এইটো কনচেপ্ট এইটো দিব নালাগে যোনে মানে কাম কৰিব পাৰে সিহঁতক যাতে ডিজাৰ্ভিং কেণ্ডিডেটক যাতে ভোট দিয়ে সেইটো মই বিচাৰিম মানস একেবাৰে শেষত আকৌ এবাৰ আহিছোঁ এবাৰ শেষ বুলি কৈছিলোঁ কিন্তু আকৌ তোমাৰ ওচৰলৈ আহিছোঁ ভোট কাক দিব অনুষ্ঠানৰ জৰিয়তে নৱপ্ৰজন্মৰ ভোটাৰসকলক লগৰীয়াসকলক বা অসমবাসী ৰাইজক কি আহ্বান জনাবা নিশ্চিতভাৱে আচলতে আমাৰ নৱপ্ৰজন্মৰ চিন্তাধাৰা ইমানো আচলতে বেয়া নহয় যে তেওঁলোকে বুজিব পৰা হোৱা নাই আচলতে নৱপ্ৰজন্মই যিভাৱে আচলতে আমাৰ সবল হ'ব বুলি আমি আশাবাদী মই বিচাৰিম নৱপ্ৰজন্মই আচলতে এনেকুৱা ধৰণৰ এখন চৰকাৰ আনক যিখন চৰকাৰে আচলতে ভৱিষ্যত প্ৰজন্মৰ প্ৰতি কাম কৰিব পাৰে ভৱিষ্যত নাগৰিকৰ প্ৰতি কাম কৰিব পাৰে ভৱিষ্যত দেশখনৰ প্ৰতি কাম কৰিব পাৰে ভৱিষ্যতৰ কথা চিন্তা কৰিব পাৰে কেৱল মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে যাতে সামূহিক স্বাৰ্থক যাতে জলাঞ্জলি নিদিয়ে নিজৰ স্বাৰ্থৰ কাৰণে যাতে নিজৰ এক মন্ত্ৰী পাবৰ কাৰণে যাতে সামূহিক স্বাৰ্থক জলাঞ্জলি নিদিয়ে মই সেইটোৱে আশা কৰিম আৰু ইয়াৰ উপৰি আমি যদি চাবলৈ যাওঁ বৰ্তমানৰ প্ৰেক্ষাপটত আমাৰ অসমৰ প্ৰেক্ষাপটত যদি চাবলৈ যাওঁ এটা বানপানী এটা বিভিন্ন ডাঙৰ সমস্যা বানপানীৰ সমস্যা প্ৰতি বছৰে চৰকাৰৰ পৰিলেকে আচলতে কয় চৰকাৰৰ যিটো জনপ্ৰতিনিধি নিৰ্বাচনী যি এজেণ্ডাসমূহ ঘোষণা কৰিছে এইবাৰ আমি বানপানীৰ সমস্যা সমাধান কৰিম কিন্তু প্ৰত্যেকখন চৰকাৰে আচলতে এই বানপানীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে গুৱাহাটীৰ বানপানীৰ সমস্যাৰ ক্ষেত্ৰত তেওঁলোকে বিশেষভাৱে ব্যৰ্থ হৈছে ইয়াৰ উপৰিও ৰাস্তা ঘাটৰ যদি কথা আমি ক'বলৈ যাওঁ খলা বমা বিভিন্ন পথ দেখিবলৈ পাইছে আপোনালোকে যান জঁটৰ কথা যদি চাবলৈ যাওঁ যান জঁটৰ ক্ষেত্ৰত বিভিন্ন ধৰণে আচলতে ব্যৰ্থ হৈছে তেওঁলোকে ৰোধ কৰাৰ ক্ষেত্ৰত বা যি ধৰণে আচলতে পলিউশ্যন ৰোধ কৰাৰ ক্ষেত্ৰত তেখেতসকলে ব্যৰ্থ হৈছে এই কিছুদিন আগতে আচলতে নিউজ এটা ওলাইছে যে গুৱাহাটীত সৰ্বাধিক আচলতে যিটো প্ৰদূষণ হৈছে সেই প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত তেখেতসকলে নিশ্চিতভাৱে ব্যৰ্থ হৈছে গতিকে আমি বিচাৰিছোঁ আমাৰ জনসাধাৰণে চৰকাৰখনক এনেকুৱা ধৰণে এখন চৰকাৰ নিৰ্বাচিত কৰক যিখন চৰকাৰে এখন সেউজ সোণোৱালী ভৱিষ্যতৰ সপোন ৰচনা কৰিব পাৰে ডক্টৰ ভূপেন হাজৰিকাই তাহানিতে কৈ থৈ গৈছে যে তুমি নতুন পুৰুষ তুমি নতুন নাৰী অনাগত দিনৰ জাগ্ৰত প্ৰহৰী নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে আচলতে অনাগত দিনৰ জাগ্ৰত প্ৰহৰী হিচাপে কাম কৰিব লাগিব নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে আচলতে ভৱিষ্যত অসমখন যাতে ৰক্ষা কৰিব পাৰে বিদেশীৰ কবলৰ পৰা যাতে মুক্ত কৰিব পাৰে অসমৰ অপশক্তিৰ পৰা যাতে মুক্ত কৰিব ৰাখিব পাৰে অপশক্তি যাতে অসমখনক প্ৰাধান্য দিব নোৱাৰে অপশক্তি যাতে অসমখনক চলাব নোৱাৰে তাৰ বাবে মই প্ৰত্যেকজন নৱপ্ৰজন্মক মই আহ্বান জনাম মই বিশ্বাস কৰিম প্ৰতিজন যুৱ প্ৰজন্মই প্ৰতিজন ছাত্ৰ ছাত্ৰী আচলতে আমাৰ এখন সুস্থ সবল গণতান্ত্ৰিকভাৱে এখন চৰকাৰ নিৰ্বাচন কৰাত অৰিহণা যোগাব ধন্যবাদ ইমান আপোনালোকে চাইছিলে আমাৰ প্ৰাকৃতিক ব্যতিক্ৰমী অনুষ্ঠান ভোট কাক দিব আৰু নিৰ্বাচনলৈ মাজত মাত্ৰ এটা মাহ 19 এপ্ৰিলৰ পৰা নিৰ্বাচন আৰু এই নিৰ্বাচন অসমত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব 19, 26 আৰু 7 মেত অনুষ্ঠিত হ'ব 3টা পৰ্যায়ত নিৰ্বাচন আৰু সেই নিৰ্বাচনৰ প্ৰাক্ষণত প্ৰাক ডিজিটেলে হাতত লৈছে ব্যতিক্ৰমী অনুষ্ঠান ভোট কাক দিব অনুষ্ঠান আমি প্ৰতিদিনে আপোনালোকৰ বাবে আগবঢ়াবলৈ চেষ্টা কৰিম প্ৰতিটো সময়তে আমি আগবঢ়াবলৈ চেষ্টা কৰিম নৱপ্ৰজন্মৰ ভোটাৰ হওক বা শিল্পী সমাজে হওক বা অসমৰ নাগৰিক সমাজে কাক এইবাৰ বিচাৰে কাৰ পক্ষত বঁটা বলিছে বিভিন্ন প্ৰশ্নলৈ আমি জনতাৰ মাজলৈ যাম আমি ছাত্ৰ সমাজৰ মাজলৈ যাম চাই থাকিব আমাৰ এই ব্যতিক্ৰমী অনুষ্ঠান ভোট কাক দিব।